हेलो फ्रेंड्स मोर चेनेलर अन्य এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই মোৰ ভিডিঅ'টো আজি আৰম্ভ কৰিছো আৰু মোৰ ভিডিঅ'টো আজি বিশেষকৈ আমাৰ ৰুমটো মানে ভাড়া ৰুমটো কেনেকৈ সজাই পৰাই মেইনটেইন কৰি ৰাখো আপোনালোকক তাকে দেখাবলৈ চেষ্টা কৰিছো আৰু আশা কৰো আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাব গতিকে দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰো আৰু আপোনালোকেও উপভোগ কৰক আৰু ৰুমলৈ সোমাই আহিয়ে প্ৰথমতে এখন ৰাখিছো টেবুল আৰু টেবুলখনত বিভিন্ন বস্তু মানে এনেদৰে সজাই পৰাই থৈ দিছো আৰু সজাই পৰাই ৰাখিবলৈ এনেকৈ চেষ্টা কৰো কিন্তু আমাৰ ছোৱালীজনীয়ে একদম গুটেখিনি খেলিমেলি কৰি পেলাই অকল ছোৱালীজনীক দুখ ধৰা নাই বাৰু ছোৱালী আৰু ছোৱালী বাপেক সমানে ইহঁত দুইটাৰ পৰা মই এনেকৈ ধুনীয়াকৈ সজাই পৰাই ৰাখিব নোৱাৰো কিন্তু অভ্যাস আছে এনেকৈ সিজিল কৰি এটা ৰাখি থোৱাৰ অভ্যাস আছে গতিকে ৰাখি থৈ দিও সিহঁতি বেয়া কৰি দিয়ে পিছত সেইকাৰণে ধুনীয়া হৈ থাকোঁতে মই আপোনালোকক দেখাইছো এনেকৈ মই টেবুলখন ধুনীয়াকৈ সজাই ৰাখি থৈ দিও আৰু এতিয়া যিহেতু বৰষুণ বতৰ গতিকে কেঁচুৱাসকলৰ মাকবিলাকে গম পায় এইখিনি বস্তু লাগে আৰু লগতে এটা আছে ছাতি বৰষুণত কমান কোবালে ওলাই যাবলৈ আৰু এডাল আছে ধুনীয়াকৈ ব্যৱহাৰ কৰিবলৈ আৰু তাৰ ওপৰতে আছে ধুনীয়াকৈ বেজি গুলি কাপোৰ ফাটিলে ধুনীয়াকৈ চিলাই দিওঁ আৰু এখন টেবুল হৈছে ধুনীয়াকৈ টেবুলখন সজাই পৰাই ৰাখি থৈ দিছো কাষতে আছে এখন চকী জাপি থব পৰা এনেকৈ আৰু থৈ দিছো আৰু টেবুলখনৰ তলত এইখিনি এনেদৰে মই সজাই ৰাখি থৈ দিছো কাপোৰৰ বেগ লগতে এই চয়াটোত কিবাকিবি বহুত ধৰণৰ বস্তু আছে আমাৰ দেহাই খেলা আৰু এই বক্সটোতো আছে খেলা বস্তুৱে আৰু এই বস্তাটোতো আছে খেলা বস্তুৱে নধৰা হৈ আছে কিন্তু তাই এই বস্তুখিনি নেখেলে তাই বেলেগ ধৰণৰ একেবাৰে কাঁহী বাতি ঘটি ক'ত কি বস্তু আছে সেইবিলাকেহে খেলে তথাপিতো ধুনীয়াকৈ থৈ দিছো আৰু টেবুলখনৰ কাষতে আছে বিছনাখন আৰু বিছনাখন এনেকৈ দুখন বিছনা লগে এনেকৈ মানে ডাবলকৈ ধুনীয়াকৈ পাৰি থৈ দিছোঁ কিন্তু অকণমান দেৰি পিছতে চাব এখন একেবাৰে অৱস্থা নাইকিয়া হৈ যাব আৰু তাৰ ওপৰতে এইখিনি কিবাকিবি বস্তু খেলা বস্তু নে কি বস্তু আছে আৰু আঁঠুৱাটো এনেকৈ জাপি থৈছোঁ আৰু লগতে এইকেইটা পুতলাকেইটা টানি একেবাৰে ছোৱালীয়ে লৈ আনে কিন্তু তথাপিতো মই এনেকৈ থৈ দিছোঁ আৰু এনেকৈ আৰু পাৰি থ'বলৈ চেষ্টা কৰোঁ কিন্তু উপায় নাই বেয়া গৈ পেলাই তাই আৰু কাষতে আছে মন্দিৰ ভগৱানৰ মন্দিৰ ধুনীয়াকৈ আৰু এইখিনি দেখিছেনে কাপোৰৰ আলনা হয় এইখিনি আমাৰ কিন্তু ভাগকৈ থৈ দিয়া আছে যদিও সময় গতিকে মিক্সাৰ হৈ যায় ধুনীয়াকৈ থৈ দিছোঁ তথাপিতো আৰু তাৰ তলতে আছে আমাৰ দেহাভাগৰ ভটভটিখন এইখন ভটভটি কিন্তু ড্ৰাইভাৰ অকণমান কেঁচা হৈ আছে সেইকাৰণে ধুনীয়াকৈ থৈ দিছোঁ ব্যৱহাৰ কৰিবৰ সময়ত ধুনীয়াকৈ উলিয়াই দিম অকণমান পকি লওক ড্ৰাইভাৰ গতিকে সেই আৰু এইবাৰ আহিলোঁ অকণমানি একেবাৰে মিনি পাকঘৰটো আৰু মিনি পাকঘৰটো আপোনালোকক মই এতিয়া দেখাম এইয়া ধুনীয়াকৈ চব্জিখিনি ৰাখি থৈ দিছোঁ চব্জি আজি বিশেষ নাই আলু পিঁয়াজ আছে আৰু এইটো অকণমানি পাকঘৰটো ধুনীয়াকৈ এনেকৈ মানে খিৰিকীখন আছে আৰু এইখিনি মই জাবৰখিনি থৈ দিছোঁ পেলামগৈ বাৰু খিৰিকীৰে ধুনীয়াকৈ বতাহ চতাহ আহি থাকে আৰু বৰষুণ দিয়ে সেইখিনিকে চাই ভাত বনাই থাকোঁ আৰু আপোনালোককো দেখাই দিছোঁ আৰু কাষতে আছে বাথৰুমটো ভিতৰখিনি বাদ দিয়ক একদম বাচন চাচন আছে ধুবলগীয়া কাপোৰ কানিও আছে থৈ দিছোঁ দুমাই আৰু বৰষুণৰ ফলত আমাৰ এটা অসুবিধা হৈছে এইখিনি দেখিছেনে লানি নিচিগা কাপোৰৰ পূৰা লাইন হৈ আছে ধুনীয়াকৈ মই ৰখাই থৈ দিছোঁ কেতিয়া শুকাব নাজানো আৰু এসপ্তাহ হৈ গ'ল বৰষুণ কিন্তু বৰষুণ যাক এৰা নাই আৰু ওপৰেদি হাৱা আহিবলৈ ধুনীয়াকৈ জেগা ৰখাই থোৱা হৈছে হাৱা আহি কাপোৰখিনি যাতে শুকাই যায় আৰু ইফালে আমাৰ ৰাণী বৰষুণৰ ফলত কলৈকো ওলাই যাব পৰা নাই গতিকে বলটোকে লৈ এনেকৈ আৰু বাৰাণ্ডাতে ইফালৰ পৰা সিফালে তাই অকলে এনেকৈ খেলি থাকে গতিকে আজিলৈ বাই মোৰ ব্লগটো সামৰণি মাৰিছোঁ আৰু মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে কেনেকুৱা পায় জনাব আৰু আগলৈ মোৰ ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব বুলি আশা ৰাখি আজি মোৰ ব্লগটো সামৰণি মাৰিছোঁ বাই